গুড মৰ্নিং বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? ৰাতিপুৱা আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আমাৰ সকলোৱে ভাত পানী খাই ৰেডি, কিন্তু মই খোৱা নাই। আৰু আমাৰ ঘৰলৈ আজি আহিলে আলহী, আৰু বহুত পুৰণা মানে মাৰ লগৰ বুলিয়ে কৈছোঁ। আৰু এইফালে বহি আছে, আপোনালোকক অকণমান চিনাকি কৰি দিওঁ। আৰু আহিছে যেতিয়া ইমান বছৰ মানে দিনৰ মূৰত, মাৰ লগত আগতে একেলগতে কাম কৰা আছিলে যিহেতুকে অফিচত, আৰু বহুত নম্বৰ লগ পাইছে যিহেতুকে অকণমান মানে স্মৃতি হিচাপে ৰৈ যাব বুলি কৈ কিনে অকণমান ভিডিঅ' কৰি দিছোঁ আৰু আপোনালোককো চিনাকি কৰাই দিছোঁ কোননো হয়। তেতিয়াহ'লে এইফালে আমাৰ ইয়া দিদি বুলিয়ে কৈছোঁ বাইদেউ, আৰু মাৰ লগত কিমান বছৰ হৈ গ'ল এতিয়া? বহুত বছৰ। মাক চিনাকি আৰু মাৰ অফিচত একেলগতে কাম কৰিছিলে ন? একে ডিপাৰ্টমেণ্টে। তাকে আগৰ কথাবোৰ কৈ আছে এতিয়া। ভাল লাগিলে আমাৰ ঘৰত সোমোৱাৰ কাৰণে, আৰু অকণমান ভিডিঅ' কৰি ৰাখিছোঁ যিহেতুকে আপুনি ন তেতিয়া থাকি যাব আৰু স্মৃতি হিচাপে। এনেকৈ লগ পালে খুব ভাল লাগে, হয় নাই? ইমান দিনৰ মূৰত লগ আছে। ভাত খাই যাব দিছোঁ, কিন্তু ভাত নাখায় বোলে। বেলেগ দিন আহি কিনে খাম। এতিয়া আপুনি তেজুত থাকে? তেজুত থাকে মই। আমিও যাম কেতিয়াবা, গ'লে আপোনালোককো দেখুৱাম। আৰু সঁচাকৈ বহুত দিনৰ মানুহৰ যদি এনেকৈ লগ পোৱা হয় কিমান ভাল লাগে জানি আপোনালোকে। আৰু এইফালে কথা চথা পাতিলোঁ, আগৰ পুৰণা কথাবোৰ যিহেতুকে কৈ আছে ন, ভাল লাগিছে। আৰু ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে, দেখুৱাই থাকিম কি কি কৰোঁ কি কি নকৰোঁ আপোনালোকক দেই। বাইদেউ যাবলৈ ওলাইছে তেজু। এইফালে পুচু দেখিছেনে? এতিয়া উঠিছে, মচলানিবিলাক উঠোৱাই নাই মোক। ৰাস্তাত মাৰিবনে ইয়াতে মাৰিব? আৰু এইফালে বাইদেউ যাবলৈ ওলালে এতিয়া, অকণমান ভিডিঅ' কৰি দিছোঁ। ৰ'বা, আকৌ এইফালে আহিলে কেতিয়াবা সোমাব। এইবিলাকে ফুলখিনি কৈছে। এইটো এটা দিছোঁ, সেইটো এটা দিছোঁ। ৰাস্তা মানুহবোৰ লৈ যায়গৈ, ফুলিবই নাপায় ভালকৈ। দিছোঁ ন তাত। গেৰেজটো ভাঙি গ'ল। ডিছকালাৰ হৈয়ে আছে। আহিম। একদম ডাৱৰীয়া, চব পাহাৰটো পূৰা ঢাকি থৈ দিছে। নৰসিংহটো নহয়, নিম পাতাটো, তিতাটো। আজি দুপৰীয়া খানা বনাই আছোঁ। এতিয়া চব্জি হ'ব আজি জিলিমিলি, আৰু এইফালে আপোনালোকক দেখুৱাই দিম বাৰু কিনো বনাই আছোঁ। মই ফ্ৰাই কৰি ল'লোঁ আলু, জিলিমিলি ঔটেঙা দি বনাম আলু, আৰু শুকান জলকীয়া কেইটামান জিৰা গুটি দি তেল মাৰি ল'লোঁ। এইখিনি এটা বনাওঁতে সৰু মাছ এনেকৈ জিলিমিলিৰ লগত ঔটেঙা দি বিৰাট ধুনীয়া লাগে খাবৰ কাৰণে। তাকে আজি মই বনাবলৈ লৈছোঁ। একেবাৰে গাঁৱলীয়া ষ্টাইলত বনাইছোঁ, না মছলা চছলা একো ব্যৱহাৰ নকৰোঁ। কেইটামান লচুন দিম, ধনিয়া দিম, বছ ইমানেই, একো নিদিওঁ। একদম খাই বিৰাট টেষ্টি লাগে। ঔটেঙাটো খালি অকণমান মিঠা হ'ব নেকি, পকা আছিলে ঔটেঙাটো। আৰু জিলিমিলিখিনি কাটা নাই দেই, একদম ডাঙৰ ডাঙৰকৈ দি দিছোঁ। মিহিকৈ কাটি থাকিলে মানে হেৰি হৈ যায় ন, গোটাই গোটাই দি দিছোঁ জিলিমিলিখিনি, দুটুকুৰা তিনিটুকুৰা কৰি দিছোঁ বাৰু। নিমখ দিলোঁ, হালধি। জিলিমিলিখিনি একদম ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইখিনিতে ঔটেঙাকেইটা দিছোঁ। ঔটেঙাখিনি একদম সৰু সৰুকৈ ঠাহি লৈছোঁ দেই। আৰু ঔটেঙা অলপ বেছি হ'ব, কিন্তু মিঠা হ'ব, টেঙা নহ'ব যে, সেইকাৰণে ঔটেঙা অকণমান বেছিকৈ দি দিছোঁ। মাছৰ জোলকণত মই একেবাৰে মছলা ব্যৱহাৰ নকৰোঁ, কেইটামান লচুন থেতেলিয়াই দিলেই হৈ যায়, একদম ভাল লাগে খাই এনেকৈ। এই টেঙা জোলকৈ ইয়াতে পানী দিম। ঔটেঙাখিনি সিজিবৰ কাৰণে অকণমান পানী দিব লাগিব দেই, পূৰা উতলাই শুকুৱাই দিম। আৰু এনেকৈ বনালে জোলকণে খাই বেছি ভাল লাগে যিহেতুকে। এতিয়া মাছকেইটা দি দিছোঁ। মাছ বেছিকৈ মানে নিদিওঁ, ইহঁতকেইজনী, সেইকাৰণে আমাৰ দুজনৰ কাৰণে দুপিচকৈ দিলোঁ। বাকীখিনি ফ্ৰায়ে ৰাখি দিছোঁ, ইমানেই ৰাখিম। আৰু এইখিনি এটা ধুনীয়াকৈ উতলাই আহিব দিম। আৰু এইফালেও আছে এয়া স্কচ, জাতিলাও, পানী কোমোৰা, মটৰ, আলু একদম ধুনীয়াকৈ বনাই থৈ আছে। এইখিনিও অকণমান কৰি আছে, বিৰাট ধুনীয়া এটা গুণ আহিছে, খুব ভাল লাগে খাই মানে দেই। আপোনালোকে খাই নে নাখায় জনাব এনেকৈ, ঔটেঙা লগত খাই চাগে সকলো। আৰু এইফালে এতিয়া কি কৰি আছা? এয়া পিটিকা বনাই আছো। কিহৰ পিটিকা? চেটেকা আলু পিটিকা বনাই আছে তাই। আমাৰ এইফালে খাদ্য মন্ত্ৰী খাৱন দি আছে, খাইছে শকতেই নহয়, দেখিছেনে তাৰ চেহেৰাটো কেনেকৈ হ'ব। ভাত নাখায়, বাকী বস্তু চবেই খাব নকৰিবা। চেটেকা আলু চাটনি, আৰু এইফালে মোৰ মাছৰ জোলটো প্ৰায় ৰেডিয়ে হৈ গৈছে বাৰু। সদায় মছলা দিয়া শাকত খোৱাতকৈ এনেকৈ বনাই খালে সঁচাকৈ বহুত ভাল লাগে, নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। ঔটেঙাৰ লগত মাছৰ জোল, লগতে জিলিমিলি দিছোঁ। আৰু একদম গাঁৱলৈ মানে মনত পৰি গৈছেগৈ। আগতে ক'ৰবাৰ পৰা আহিলে মানে ভোক লাগি আহে, যিহেতুকে মায়ে এনেকৈ বনাই ৰাখে। মাছ নাপালেও নাই, অকণমান জোলকণ পালেও ভাত একাহী খাব পাৰিছিলোঁ। সঁচাকৈ খুব এটা ভাল লগা মানে সোৱাদ লগা ৰেচিপি হয়। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই এই ৰেচিপিটো।
Pitika. It is the made of pitika. ভাতখিনি বাঢ়ি লৈছোঁ এতিয়া খাবৰ কাৰণে এইফালে Who ভাতখিনি ধুনীয়াকৈ বাঢ়ি লৈছোঁ কিন্তু আমাৰ ঘৰত মানে কোনেও মানে কাঁহৰ কাঁহীত মানে ভাত নাখায় কাঁহৰ কাঁহীত ভাত খাই বেয়া পায় মানে সেইকাৰণে আমি ষ্টিলৰ চব ব্যৱহাৰ কৰোঁ এয়া এতিয়া ধুনীয়াকৈ উলিয়াই লৈছোঁ মটৰ স্কচ জাতিলাও সেইবিলাক মানে এখন চব্জি বনাইছিলোঁ এইফালে মাছৰ আৰু লগতে চেটেকাৰ চাটনি আৰু বন্ধুসকল আজি এনেকৈ ভাত সাজ খালোঁ লগতে আলহীও আহিল আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই